জীৱনটো বহুত কষ্টকৰ, তথাপিও জীৱনৰ প্ৰত্যেকটো খোজত আগুৱাই যাবলৈ চেষ্টা কৰোঁ। জানোচা এই জীৱন বাটত সফলেই হৈ যাওঁ। ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, বিশেষ একো নালাগে মোক, মাথো মা দেউতাৰ সপোনবোৰ যাতে সোনকালে পূৰণ কৰিব পাৰি। চেষ্টা কৰি যাম, এদিন হ'লেও সফল হ'ম। মা দেউতাক নিয়ৰ সেমেকা মনৰে পদূলি নুফুলে শৰতৰ সেৱা